আমাৰ আগন্তুক 7 মে তাৰিখে আমাৰ তৃতীয় পৰ্যায়ৰ ইলেকশ্যন আছে। গতিকে বিজনী ইলেকশ্যন ডিষ্ট্ৰিক্টৰ অধীনত আৰু আমাৰ SDO চিভিল বাইদেউৰ ছুপাৰভিজনত আজি আমাৰ SDO চিভিল অফিচত এটা ব্লাড ডোনেশ্যন কেম্প এটা আয়োজন কৰা হৈছে। ইয়াতে আমাৰ লোৱাৰ আছাম হস্পিটেলৰ ডক্টৰ আৰু নাৰ্ছ বাইদেউসকল আহিছে আৰু আমাৰ বহুতকেইটা ভলেণ্টিয়াৰো আহি পাইছে। এইটো ইভেণ্ট আমাৰ সুইপ চেলৰ আণ্ডাৰত আয়োজন কৰা হৈছে আজি। আৰু আমাৰ সুইপ চেলে যোৱা আপোনালোকে জানিব এই এমাহজোৰা বিভিন্ন কাৰ্যসূচী তেওঁলোকে অলৰেডি বিভিন্ন কাৰ্যসূচী পালন কৰিছে। লগতে মই জনাবলৈ সুখী হৈছোঁ যে আমাৰ এটা কেম্পেইন চলি আছে ক্লিনেষ্ট ভিলেজ ক্লিনেষ্ট PS মানে ক্লিনেষ্ট পলিং ষ্টেচন। তাৰমানে আমাৰ বিজনী ইলেকশ্যন ডিষ্ট্ৰিক্টৰ অন্তৰ্গত যিসকল পলিং ষ্টেচন আছে তাৰে ভিতৰত আটাইতকৈ যিটো ক্লিনেষ্ট আছে সেইটো আমি বিচাৰাধীন চলি আছে। আৰু এইটো আমাৰ বিভিন্ন ধৰণৰ ক্ৰাইটেৰিয়া আছে। সেই ক্ৰাইটেৰিয়াৰ জৰিয়তে তেওঁলোকৰ বিবেচনা চলি আছে আৰু আমাৰ অতি সোনকালে আমাৰ সেই ক্লিনেষ্ট ভিলেজ আৰু ক্লিনেষ্ট PSটো ডিক্লেয়াৰ কৰা হ'ব। আমাৰ ৰেছপেক্টেড SDO চিভিল মেডামে সেইটো ফাইনেল জাজমেণ্ট দিব সেইটোৰ ওপৰত। লগতে মই জনাবলৈ আৰু সুখী হৈছোঁ যে 30 তাৰিখ নহয় জানো 30 এপ্ৰিল তাৰিখে আমাৰ কিছুমান মেগা কেম্পেইন ইভেণ্ট আয়োজন কৰা হৈছে। তাৰে ভিতৰত 1 নম্বৰতে আছে আমাৰ মাছ কেম্পেইন প্ৰগ্ৰেম, মাছ ছিগনেচাৰ কেম্পেইন প্ৰগ্ৰেম। তাতে মানে কি হ'ব আমাৰ বিজনীত ইলেকশ্যন ডিষ্ট্ৰিক্ট এৰিয়াখিনিত যিখিনি ভোটাৰ আছে তেওঁলোকৰ আমি ছিগনেচাৰ গ্ৰহণ কৰিম আৰু লগতে এটা এৱেৰনেছ ক্ৰিয়েট কৰিম যাতে সকলোৱে দলে বলে আহি ভোটদান অংশগ্ৰহণ কৰে। লগতে আমাৰ 30 তাৰিখেই এটা যিসকল ফাৰ্ষ্ট টাইম ভোটাৰ আছে সেই ফাৰ্ষ্ট টাইম ভোটাৰসকলৰ মাজত এটা গ্ৰিটিংছ কাৰ্ড ডিষ্ট্ৰিবিউশ্যন প্ৰগ্ৰেমৰো আয়োজন কৰা হৈছে। এইটো আমাৰ ছেকেণ্ড প্ৰগ্ৰেম। আৰু থাৰ্ড প্ৰগ্ৰেম 3 নম্বৰ এটা প্ৰগ্ৰেম আছে 30 তাৰিখেই, সেইটো হৈছে আমাৰ ষ্ট্ৰীট প্লে। গতিকে ষ্ট্ৰীট প্লেৰ প্ৰগ্ৰেম আমি আয়োজন কৰিছোঁ 30 এপ্ৰিল তাৰিখে। গতিকে মই সকলোকে আহ্বান জনাম আমাৰ সুইপ চেলে আয়োজন কৰা আমাৰ বিজনী ইলেকশ্যন ডিষ্ট্ৰিক্টত আটাইকেইটা প্ৰগ্ৰেমত যাতে সকলোৱে আহি আমাক সহায় সহযোগ কৰে আৰু ইলেকশ্যন প্ৰচেছটো এটা ভালদৰে পাৰ কৰাত আমাক সহযোগ কৰে। আৰু লগতে মই এইটো ৰিকুৱেষ্ট কৰিম, মই অনুৰোধ জনাম যে আজি আমাৰ মিডিয়াৰ বন্ধুসকল যিসকল আহিছে তেওঁলোকেও যাতে আজি আমাৰ ইয়াতে ভলেণ্টাৰী ব্লাড ডোনেশ্যন কেম্পত ব্লাড দি আজিৰ ইভেণ্টটো ছাকচেছফুল কৰাত আমাক সহায় কৰে। ধন্যবাদ।